মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ 12 নম্বৰ পাঠত থকা ভাঙিব লাগিব শিল পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। ভাঙিব লাগিব শিল। তই ভাঙিব লাগিব শিল, নোৱাৰো বুলিলে নহ'ব যে ভাই, ঢিলতে পৰিব ঢিল। ক্ষত বিক্ষত অংগ আৱৰি, মুখেদি ৰক্ত পৰিব বাগৰি। কলিজা কণীও পৰিব ভাগৰি, তেহে খুলি যাব শিল। পৰি মৰি উঠি কোবাব লাগিব, তেহে পাষাণৰ বক্ষ ভেদিব। তেহে সুৰধুনী মাতৃ জাগিব, লৈ খৰ শতধাৰ। শত জনমৰ কলংক কালিমা, পুঁজি সাঁচি লোৱা গোলামী গৰিমা। উটুৱাই নিব বাঢ়িব মহিমা, তেহে কলা বগা হ'ব মিল। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।